মই সিরিয়াসলি কৈছো যদি নেক্সট টাইম এই ফেসবুক পেজটোত যদি মই আৰু কিবা ভিডিঅ' পাওঁ আৰু যদি ভিডিঅ' কেইটা ডিলিট নকৰে মই এতিয়াই পুলিচ ষ্টেচনত যাই পিনে কাৰণ এটা নমস্কাৰ বন্ধু বান্ধৱীসকল অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাই যাব লগা হৈছে পুলিচ থানাত কিয় কাৰ ওপৰত গোচৰ দিব যাব লগা হৈছে পুলিচ থানাত তেওঁৰ মুখেৰে এবাৰ শুনো আহা একবাৰ ৰিকুৱেষ্ট জনাইছোঁ সকলোকে আপোনালোকে ডিম্পু বৰুৱা ফেচবুকত চাৰ্চ কৰক আৰু য'ত ব্লু টিক নাই যোনটোত তাৰ পৰা মোৰ আজি ৰাসৰ ভিডিঅ'টো আপলোড দিছে প্লিজ ৰিপৰ্ট কৰক সেই পেজটো সকলোৱে প্লিজ মই ৰিকুৱেষ্ট জনাইছোঁ প্লিজ ৰিপৰ্ট কৰক সেই পেজটোৱে মোৰ প্ৰতিটো ভিডিঅ' আনি দিয়ে আৰু মোৰ ভিডিঅ'বিলাক মানে বৰবাদ কৰি আছে প্লিজ আপুনি ডিম্পু বৰুৱা য'ত ব্লু টিক চিনটো নাই হেৰি কৈছোঁ যদি নেক্সট টাইম এই ফেচবুক পেজটোত যদি মই আৰু কিবা ভিডিঅ' পাওঁ আৰু যদি ভিডিঅ' কেইটা ডিলিট নকৰে মই এতিয়াই পুলিচ ষ্টেচনত যাই পিনে কাৰণ এটা ভিডিঅ' ইউটিউবত দিয়াৰ লগে লগে ফেচবুকত আনি দিয়ে এইটো কথা নহয় বহুত এনেকুৱা হ'ল আৰু মোৰ নামত ডাইৰেক্টলি ফেক খুলিছে তো মই এতিয়াই মই গৈ আছোঁ সিহঁত মানে যদি কিবা কাৰণত এই পেজটোৰ পৰা ডিলিট নাপাওঁ যদি চাই আছে বহুত বেয়া মই